আজিৰ খেলত দিছে বিশেষ অফাৰ ৬০ টকা টিকট ১০০ টকাত এটা টিকটৰ পৰিৱৰ্তে ১২০ টকাত দুটাকৈ টিকট এক বুক ল'লে লাভ কৰিব ৭৫০ টকাত ১৪খনকৈ টিকট কেইটামান ঘণ্টাৰ বাবে দিয়া হৈছে এই অফাৰ কাৰণ আৰু কেইটামান ঘণ্টাৰ পিছত অৰ্থাৎ আজি হ'ব খেল গোলাঘাটত হ'ব গৈ আছে এক বৃহৎ উপহাৰ কুপন খেল ৬০ টকাত আপুনি হ'ব পাৰে আল্ট্ৰাবাছ অথবা বিলাসী বাহনৰ গৰাকী ৬০ টকাত এটা টিকট আৰু ১২০ টকাত দুটাকৈ টিকট ৱখা শ্বহীদ কুশল কোঁৱৰ ৰংগমঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে এই খেল খেলৰ স্থান গোলাঘাট চৰকাৰ তথা প্ৰশাসনৰ অনুমতি সাপেক্ষে আয়োজন কৰা হৈছে এই খেলত পুৰস্কাৰ হিচাপে আছে টাটা ষ্টাৰ বাছ মহিন্দ্ৰা থাৰ মহিন্দ্ৰা বলেৰো মাৰুতি ছুইফ্ট টাটা পাঞ্চ হাণ্টাৰ 350 পালচাৰ NS 200 পালচাৰ 150 গ্লেমাৰ TVS এণ্ট্ৰক হিৰো জোন স্কুটি TVS জুপিটাৰ TVS স্পৰ্টছ MI 43 ইঞ্চি TV AC ইনভাৰ্টাৰ চিটছ ৰেফ্ৰিজাৰেটৰ ৱাশ্বিং মেচিন ডিজে বক্সকে আদি কৰি বহুতো পুৰস্কাৰ গতিকে আপুনি যদি এতিয়ালৈ ক্ৰয় কৰা নাই টিকট তেন্তে সোনকালে যোগাযোগ কৰক স্ক্ৰীনত থকা নম্বৰত আপোনাৰ ভাগ্য পৰীক্ষা কৰিবলৈ মাত্ৰ ৬০ টকাৰে ক্ৰয় কৰিব পাৰে টিকট খেলখন খেল পৰিচালনা সমিতিৰ ওপৰত ন্যস্ত থাকিব আমি কেৱল প্ৰচাৰহে কৰিছো